হাই গাইজ, মই যাব ওলাইছোঁ এতিয়া কামাখ্যালৈ অম্বুবাচী মেলা। আজি অম্বুবাচী মেলাৰ তৃতীয় দিন। মই এতিয়া যাব ওলাইছোঁ, যাই চাওঁচোন, শান্তিপুৰলৈকে যাওঁ। তাৰপিছত চাওঁ, যদিহে বেছি ভিৰ নাই তেতিয়াহ'লে গাড়ীত যাওঁ, আৰু যদি বহুত ভিৰ, বহুত টাইম লাগি যাব, মই খোজকাঢ়ি গৈ পাম। গতিকে চাওঁ কি হয়, শান্তিপুৰলৈকে যাওঁ। এয়া মই শান্তিপুৰ আহি পালোঁ আৰু টেম্পুত উঠিলোঁ। ৰাস্তাৰ মাজতে মানুহবোৰে তম্বু টানি কেনেকৈ থাকিব লৈছে দেখিছেনে? এয়া মই কামাখ্যা মাৰ মেইন গেট আহি পালোঁ। এটা ঘৰৰ পৰাই ঠুঙা আনিছিলোঁ, ভাবিছিলোঁ চেণ্ডেলযোৰ তলতনো ক'ত থ'ম, গতিকে চেণ্ডেলযোৰ সোমাই লওঁ। চেণ্ডেলযোৰ সোমাই লৈ আমি মেইন গেটেৰে ওপৰলৈ উঠিবলৈ লৈছোঁ কামাখ্যা মাৰ নাম লৈ। পিছত ভাবিলোঁ বাবু সৰু ল'ৰা, সিনো কেনেকৈ চেণ্ডেল নোহোৱাকৈ খোজকাঢ়িব, ভাবিলোঁ চেণ্ডেলযোৰ পিন্ধি লওঁ, আকৌ ওপৰত যায় ক'ৰবাত থৈ দিম। এয়া সাধু সন্যাসীবোৰ কামাখ্যা মাৰ নাম লৈ ওপৰলৈ যাব ওলাইছোঁ। এতিয়া আমি গণেশ মন্দিৰ পালোঁ। মানুহ দেখিছেনে? ইয়াতে আকৌ ৰখাই দিছে, আকৌ যাবলৈ দিছে। ইমান ভিৰ, ইমান ভিৰ। মই প্ৰত্যেক বছৰেই আহোঁ, খুবেই ভাল লাগে। ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ কাৰণে সহায় পানী বিলাইছে, খোৱা বস্তু বিলাইছে। এয়া আমি এযোৰ চেণ্ডেলযোৰ থৈ ল'লোঁ। ইয়াৰ পিছত দেখিলোঁ এয়া কি, মই কোনোদিনো এই ৰাস্তাৰো দেখাও নাই, নামো নাজানো। মই কামাখ্যাত আহিছোঁ যদিও এইবাৰ একেবাৰে উল্টা কৰি দিছে, উল্টা ফালেৰে এনেকৈ যাব দিছে। মই নাম চাম নাজানো। এই গছডাল দেখিছেনে? ওপৰৰ পৰা লতাডাল কেনেকৈ নামিছে, সেনেকৈ দুফালে গাঁঠি থৈছে। মই প্ৰথম দেখিছোঁ ৰাইজ, মই এনেকৈ আহি পোৱা নাই এই ৰাস্তাটোৰে। অলপ ভয়ো লাগিছিলে যদিও ভাবিছোঁ বাকীবোৰতো আহি আছে মানুহ, আমি আহি থকাৰ ৰাইট চাইডে ইয়াৰ ওপৰলৈ যাব পাৰি, ক'ত যাব পাৰি মই একেবাৰে নাজানো। তাৰে পিছতে মই দেখিলোঁ, দেখি অলপ চিনাকি লাগিছে। মই কিছুমানৰ ফটোত দেখিছিলোঁ এই ভিউটো। অম্বুবাচী মেলাত ইমান বছৰৰ পৰা আহি আছোঁ মই, আৰু একেবাৰে ওপৰলৈ আহোঁ। আজি এইবাৰ মই প্ৰথম একদম একো আলদালো পোৱাই নাই, কোন পিনেৰে আহিব দিছে, প্ৰথমবাৰৰ বাবে ওলোটাকৈ আহিছোঁ আমি। আৰু এতিয়া অকণমান চিনি পাইছোঁ, আহি পোৱা নাই। এইবোৰ দেখা পাই, পৰিৱেশটো দেখা পাই অকণমান চিনি পাইছোঁ। সকলোৱে ফটো উঠে ইয়াতে, সেইকাৰণে চিনি পাইছোঁ। আৰু কিন্তু জাগাৰ নামটো মই ক'ব নোৱাৰোঁ। আমাক এনেকৈ ঘূৰাইছে, এনেকৈ ঘূৰি যাব লাগিব। এইবাৰ বহুতেই কষ্ট হৈছে, বহুত ঘূৰিব লগা হৈছে এইবাৰ। চাওঁচোন আৰু কিমান দূৰলৈ যাব পাৰোঁ। সকলোৱে কৈ আছে আৰু যাব লাগিব, নাজানো আৰু। ভয় লাগে দেখিছেনে? তলত মোৰ বহুত ভয় লাগিছে, কিন্তু ভিউটো দেখিছেনে? চাব লগা, ইমান ধুনীয়া লাগিছে। তলৰ ফালে চালে কিন্তু বহুত ভয় লাগে। সেউজীয়া পূৰা সেউজীয়া পৰিৱেশ, খুব ধুনীয়া লাগিছে, মই ইমান ঘূৰিব লগা আছে, আমি ভাগৰ লাগিছে। এনেকৈ ৰখা নাই, কিন্তু এতিয়া বাধ্য কাৰণে ভাগৰ লাগিছে। এয়া দেখিছোঁ আগলৈ আহি আৰু মানুহ, বাপৰে বাপ। এইফালে গৰম, কি হ'ব ইমান মানুহ, আৰু ৰাস্তাটো অকণমান ঠেক, গতিকে বহুতেই কষ্ট পোৱা গৈছে। তথাপিতো কামাখ্যাৰ নাম লৈ, মাৰ নাম লৈ আগবাঢ়িছোঁ। ই দেখিছেনে? মূৰলৈকে কিমান মানুহ, বাপৰে বাপ। এয়া দেখিছেনে মানুহ? যি নহওক, কামাখ্যা মাৰ ভক্ত এহেতসকল কামাখ্যা মন্দিৰ আহি পালোঁ। ইয়াৰ চিৰিবোৰত দেখিছেনে মানুহ, যেন সৰু সৰু পিপৰ আহে, দূৰৰ পৰা তেনেকুৱা যেন লাগিছে একদম। আৰু এইফালে এজন দুজনে আহি কৈ আছে মোবাইল থৈ দিয়ক, ইয়াতে ভিডিঅ' নকৰিব, ইয়াতে ফটো নুঠিব। আচলতে আমাৰ ছেফটিৰ কাৰণেও কৈছে, কাৰণ তাত চুৰো হয়, এনাউন্স কৰিয়েই আছে, কোনোবাই কাঢ়ি নিব পাৰে। যি নহওক, আহি কামাখ্যা মাৰ মেইন মন্দিৰ ভিতৰত সোমাব নোৱাৰিলেও বাহিৰৰ পৰাই কামাখ্যা মাৰ আশীষ ল'লোঁ, খুবেই ভাল লাগিল। আৰু এতিয়া গম পালোঁ যে
সেই পিছফালেৰে আহি কামাখ্যা মাৰ মেইন দুৱাৰেৰে বাহিৰত আহিব লাগিব। এইবাৰ ছিষ্টেমটো তেনেকুৱা। গতিকে যি নহওক ভালেই লাগিলে বহুত ভাল লাগিল আহি থকাৰ সময়ত। তো মই গৈছিলোঁ 3টা বাজিব 5 মিনিট থাকোঁতে, আৰু এতিয়া প্ৰায় 5:30 6টা বাজিছে। আমি নামি আহি আছোঁ। নামি আহোঁতে তাতকৈ বেছি সময় লাগিছে, কাৰণটো এয়া চাওক। এয়াই হৈছে কাৰণ। যিমানে ৰাতি হৈ গৈ আছে, যিমানে গধূলি হৈ যাই আছে, সিমানে মানুহ কৃষ্ণক কচোন তাই একদম হেৰিটো ইফালে আহোঁ ধুনীয়া হৈছে। তোমাক মাতিছোঁ মই ইপিনে আহা। ৰাতি হৈ গ'ল। ৰাতি কেইটা বাজিল এতিয়া? 7:19। আৰু মই আহিছিলোঁ 3টা বাজিব 5 মিনিট থাকোঁতে। আহিলোঁ আমি কামাখ্যা মন্দিৰৰ পৰা। দৰ্শনটো কৰিব নোৱাৰিয়ে এতিয়া। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।